हेलो गाइस नতুन এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আছো মই শিৱসাগৰ ভটিয়াপাৰাত আৰু ভটিয়াপাৰা উইংছ অফ হাজৰিকা এৰোপ্লেন য'ত মানে ৰেষ্টুৰেণ্ট বনাই আছে তাৰ ওচৰতে আছো। আপোনালোকক অলপ দেখাম। এইফালে চাওক, এইটো বিএছচিটো বেক চাইডে আপুনি দেখা পাব উইংছ অফ হাজৰিকা। আমি আছো এইটো ৰাস্তা ভটিয়াপাৰা বাইপাছত আছো। ৰাস্তাটো দেখা পাইছে, এইফালে আছে বেক চাইডে আৰু আপোনালোকক দেখাবলৈ গৈ আছো। বলক চকাটোকে চুই চাইছোঁ আৰু কেনেকুৱা হয় নাই, হাৱা পুৰা আছে, মজা। বাপৰে ভিতৰত কি কি যে আছে এইবিলাক বস্তু না। ইঞ্জিনটো এই চাইডতে থাকে, এইকেইটা ইঞ্জিন ডাঙৰ ডাঙৰকেইটা ইঞ্জিন। এইকেইটা চকা যিকেইটা আছে মানে কৈছোঁ নহয়, এইকেইটা চকা আমাৰ যদি বলেৰো চলেৰো DI লগাই লওঁ না, একদম মানে বহুত দিন যাব নিচিনা লাগে। এখন পূৰা বনাই আছে ইয়াত ৰেষ্টুৰেণ্ট, আৰু আমি ইয়াতে অলপ চাব আহিলোঁ। এই দেখি পাইছে পূৰা বনাই আছে। এইফালে বহুত দীঘল আছে। এয়াৰ ইণ্ডিয়া একদম খিৰিকী কেইখন যিমান সৰু আছে ন, মানে ইয়াত একো দেখা নাপায় আৰু ভিতৰ ফালৰ পৰা দেখে, বাহিৰৰ ফালৰ পৰা দেখি নাপায়। এনে তলৰ পৰাই চাইছোঁ আৰু চকা আছে ইয়াত চাৰিটা চকা আছে, আৰু সেইফালে 4টা চকা, আগত 2টা, 10 চকা। মানে চোজা নহয়, এৰোপ্লেনতো 10টা চকা আছে। আপোনালোকক ধুনীয়াছে দেখাই দিছোঁ সম্পূৰ্ণকৈ দৃশ্যটো আগফালৰ পৰা। আৰু এইফালে চাওক, পিছফালে কিমান ধুনীয়া লাগিছে আগফালে। আৰু ইটো চাইডৰ পৰা অলপ আপোনালোকক দেখাই দিছোঁ, আৰু তলৰ চাইডৰ পৰা দেখাই দিছোঁ। এইফালে চাওক, চাওক, আৰু এইফালে আগ চাইডটো চাওক, আৰু এইফালে বাওঁফালে দেখিব আপোনাৰ ইঞ্জিনটো আছে, পাংখা লগা। আৰু মানে ফিটিং হৈ গ'ল আৰু বৰ্তমান মানে জেগাটো মানে বনাই আছে এতিয়া। আৰু বাওঁফালৰ ছাইডটো দেখাবলৈ গৈ আছোঁ। এইফালে চাওক, বাওঁফালে সেইটো এটা ইঞ্জিন, আৰু সেইফালে এটা ইঞ্জিন, আৰু 2টা ইঞ্জিন থাকে। মানে ইয়াত উঠা সুবিধাটো বৰ্তমান বনোৱা নাই, নহ'লে ভিতৰত সোমাই আপোনালোকক দেখালোহেঁতেন। এনেই বাহিৰে বাহিৰে আপোনালোকক দেখাইছোঁ। এইটো এটা ইঞ্জিন দেখিছে, কিমান ধুনীয়া এটা ৰং চং কৰিছে এইবিলাক। এইফালে JCB এখন আছে, কাম চলি আছে। আৰু ইয়াত তলত সোমাই আছোঁ মানে আমি। আৰু এই মানে প্লেনখন বহুত ওখ হয়। ইয়াৰ তলত এজন নিচিনা ভিডিঅ' বনাই আছে, এজনতকৈ কিমান ওপৰত আছে। মানে আমি তলে তলে মানে বস্তুটো আমি চাই আছোঁ, আৰু আপোনালোককো দেখুৱাই আছোঁ। লিখা আছে পিছৰ ছাইডটো আপোনালোকক দেখাইছোঁ। পিছৰ ছাইডটো চাওক, এইটো পিছৰ ছাইড হয়। আৰু এইফালে চাওক তললৈ, তল ছাইডটো অলপ দেখাই দিছোঁ, তল ছাইড হয়। আৰু সেইটো পৰা দেখিছে ৰাস্তা, আৰু সেইফালে যোৰহাটৰ পৰা গাড়ী আহি আছে। আৰু ভটিয়াপাৰা পাৰ হৈ যোৰহাটৰ পৰা আহিলে আপোনালোকে লেফ্টত দেখি